মই কৈ আছো দেউৰী মাল উঠাই দিলে খালি মাল 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 বলক বলক নচলি চাই আহোঁ বোৱাৰী 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 মেট অঁ চলো ইয়াত ফাইনেলি আহি দেউৰী গাঁৱত সোমালোঁ এইফালে দুইটা চাইডে এটা চাইডে মিচিং গাঁও এফালে চাইডে দেউৰী আৰু দেউৰী গাঁৱৰ মাজে মাজে আমাৰ এইটো ৰাস্তাইদি গৈ আছোঁ ব্লক দিয়া ৰাস্তা নতুনকৈ বনাই থৈছে খুব সুন্দৰ ৰাস্তা পূৰা এক্সাইটেড হৈ আছোঁ নচলি এই দেউৰী নচল চাবলৈ গৈ আছোঁ এইফালে বাটত কুকুৰো দেখি গৈছোঁ বাৰু বাদ দিয়া এইটো কথা গাহৰিটো মেইন এইফালে তামোল পাণৰ বাৰী চলো অলপ দূৰ আছে পাই যাম দেউৰী ঘৰ এইটো মথাউৰি এইফালে এইটো চাইডে সেইখন পানীদিহিং অভয়াৰণ্য অলপ দূৰ আছে বলক আপোনালোকক নতুন বোৱাৰী দেখুৱাই আছোঁ আমাৰ চৈত্যৰ পৰিবাৰ লেটছ গ' ফাইনেলি আহি পাই গ'লোহি এয়া হ'ল আমাৰ চৈত্য দেউৰীৰ ঘৰ খুব সুন্দৰ পৰিৱেশ এটা এইফালে পূৰা খানা চলি আছে দেউৰী সকলো মানুহ বহিছে খানা বনাই খাই আছে গাহৰি এফালে কি বুলি কয় এইটো সাজটো মেইন এয়া আমাৰ দেউৰী লাজুকীয়াভাৱে আমাৰ দাদা আগবাঢ়িছে কিবা এটা কয় দে ফিলিংছটো কোৱা আকৌ বিয়া পাতি কেনেকুৱা লাগিছে বিয়া পাতি ফিলিংছটো কোৱা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কোৱা আকৌ ছোৱালী পলোৱা কেনেকুৱা লাগিলে কোৱা আকৌ ক'লে বহুত কেনেকৈ পালি ক কেনেকৈ পাই না বাটতে পৰি আছিল এয়া গাঁৱৰ খুব সুন্দৰ পৰিৱেশৰ মাজত চোতালত বহিছে সকলো ৰাইজ বহিছে বুঢ়া মেধাসকল আহিছে আৰু এয়া দৰা কইনা মিলি দুয়ো সমাজৰ আগত এটি গুৱাপান আগবঢ়াই খুব সুন্দৰকৈ আশীৰ্বাদ বিচাৰিছে যাতে তেওঁলোকৰ যুগ্ম জীৱন সুন্দৰভাৱে পাৰ হয় লগতে এয়া বুঢ়া মেধাসকলে খুব সুন্দৰভাৱে আশীৰ্বাদ কৰিছে লগতে আমাৰ ফালৰ পৰাও দেউৰীলৈ যুগ্ম জীৱনৰ অলপ শুভকামনা যাচিলোঁ আৰু জীৱনত প্ৰথমবাৰ দেউৰী বিয়া খাবলৈ আহিলোঁ আৰু জীৱনত এনেকুৱা এখন বিয়ালৈ আহিলোঁ য'ত কোনো বাহ্যকতা নাই আধুনিকতা নাই মুকলি আকাশ মুকলি চোতাল শাৰী পাতি বহিছে গাঁৱৰ ৰাইজ এবাৰ অনুভৱ কৰকচোন কি সুন্দৰ পৰিৱেশ আৰু এয়াই গাঁও সমাজৰ সুকীয়াবোৰ বেলেগ লৈ যাব বুলি ভয় আছে নেকি বা যি কি নহওক যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলোঁ তোকে যেতিয়া থাকিবা আৰু কাজিয়া এটা কৰিবা বেছিকৈ নহয় আৰু পিঠা পাতি হোৱাকৈ কেনেকুৱা লাগিছে পাগল নোৱাৰিছে এতিয়া মইনা পৰা হেৰি হ'লা বিয়া পাতিলা স্পেচিয়েল দেই একেবাৰে ষ্টেণ্ডাৰ্ড চিন্তা কৰি আছ তইতো হুবি কৈ কোনে আমাৰ সবাইকো আজি নচলি হাতে ভাত খাইছোঁ অনাগত দিনত এনেকৈ আমাক খুৱাই বৈ থাকিবলৈ আশীৰ্বাদ কৰিলোঁ আশীৰ্বাদ নাই কৰা আজি কামনা ভাত বইল ভাল হৈছে বাৰু আগতে আমি চৈত্য ঘৰত আহিলে বনাই খাবলৈ আজিকালি এতিয়া পৰা বনাই খুৱাব এই কথা পাতি আছোঁ যে আমাক চব্জি অলপ সহায় কৰে আমি যাবলৈ লৈছোঁ
এফালে সাগৰ। হেলমেট এইফালে হেলমেট পিন্ধি ৰেডি বাইক চাবি লগাই লৈছে ঠিক আছে লাইট ঠিক আছে এতিয়া আমি গৈ থাকোঁ আমি হৈছে জনাচোন নতুন দৰা তো সুখে সংসাৰ জীৱনটো পাৰ কৰক খং বেছিকৈ কওক অভিমান কম থাকক তো এনেকৈ জীৱন চলি থাকিব আহি থাকিব আমাৰো আহি আছে সোনকালে হ'ব লাগে খালি দেৰিকৈ হ'ব লাগে দেৰিকে নহয় পইচা পাতি অলপ মায়ে অকলে আছে ঘৰ সংসাৰখন সোনকালে হ'ব ঘৰ সংসাৰ হৈ থাকিব ঘৰ হ'বলৈ সংসাৰ প্ৰথমতে ঘৰ হ'ব লাগিব তাৰপিছতে সংসাৰ আমাৰ ঘৰ হৈ লওক তাৰপিছত সংসাৰ হ'ব সোনকালে হ'ব একে চাপোৰ্ট কৰিছা নাই ফুল চাপোৰ্ট হয় নাই সোনকালে জয় হো জয় হো ব'লা ব'লা এতিয়া খাই আহিলোঁ এতিয়া আমি ঘৰমুৱা হৈছোঁ দুইটা লগতে আহিলোঁ লগতে যাওঁ ত' বাই বাই